হেল্ল' ফ্ৰেণ্ডছ, আমি আজি আকৌ উভতি আহিছোঁ মোৰ ইউটিউব চেনেললৈ। আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আকৌ আহিছোঁ আমি CI কম্পাউণ্ড ইণ্টাৰেষ্টৰ চক্ৰবৃদ্ধি সুতৰ আৰু এটা অন্য ধৰণৰ অংক লৈ আহিছোঁ। কি দিছে অংকটো? এজন মানুহে 10% চক্ৰবৃদ্ধি সুতৰ হাৰত এটা ঋণ লয়। যদি মানুহজনে বছৰি 1210 টকাকৈ দুটা কিস্তিত ঋণৰ সমুদায় ধন আদায় দিব লগা হয়, তেন্তে মূলধন কিমান আছে? এনেকুৱা ধৰণৰ অংক পৰীক্ষাত আহিব পাৰে। অলপ জটিল প্ৰচেছৰ হয়। আমি এই অংকটো অতি কম সময়ৰ ভিতৰত, খুব কম সময়ৰ ভিতৰত কৰিম, যাতে আমাৰ পৰীক্ষাত কি হয়, আমাৰ সময়ৰ ৰাহি হয় আৰু স্পেচৰ ৰাহি হয়। আৰু ইয়াত অপশ্যন দিয়াই আছে, এইকেইটা অপশ্যন দিয়া আছে। চ' আমি অপশ্যনকেইটাৰ সহায়ো ল'ম, মুঠতে আমি কৰিম অংকটো অতি সোনকালে। চ' আমি ইয়াৰ আগৰ ভিডিঅ'ত মই কৈয়ে দিছোঁ, আপোনালোকে চাই ল'ব মোৰ ইউটিউব চেনেলত, যে এনেকুৱা ধৰণৰ অংক আমি সূত্ৰৰ সহায়ত নহয়, এই যিটো পাৰ্চেণ্টেজ দিয়া আছে এই পাৰ্চেণ্টেজটোৰ সহায়ত আমি কৰিব পাৰিম। ঠিক আছে, তেনেহ'লে আমি পাৰ্চেণ্টেজটোৰ পৰা আৰম্ভ কৰোঁ। এতিয়া কি আছে, কিমান পাৰ্চেণ্টেজ আছে ইয়াত? 10%। চ' আমি 10%টো কি কৰি ল'ম? 10/100 আমি ভগ্নাংশ কৰি লৈছোঁ। আল্টিমেটলি শেষত গৈ হৈছে কি 1/10। এইখিনিলৈকে বুজি পাইছে? চ' এতিয়া ইয়াত কি আছে, মানুহজনে চক্ৰবৃদ্ধি সুতত লৈছে হা, আৰু দুটা কিস্তিত বছৰি দুটা কিস্তিত ধাৰটো মাৰিছে। মানে কি, মানুহজনে টকাখিনি কিমান দিন হাতৰ লগত ৰাখিছে? 2 বছৰ। 2 বছৰৰ কাৰণে ঋণত লৈছে। গতিকে আমি কি কৰিম, চক্ৰবৃদ্ধি হোৱাৰ কাৰণে এই যিটো মূলধন, তলৰটো মূলধন বুলি কৈছিলোঁ, এই তলৰটো হ'ল আমাৰ কি প্ৰিন্সিপাল, আৰু এইটো হ'ল কি আমাৰ ইণ্টাৰেষ্ট। এই মূলধনটো আমি এবাৰ ইয়াৰ লগত যোগ কৰিম। কিমান হ'ব তেতিয়া? 11 আৰু 10। দুটা কিস্তিত বুলি কৈছে, মানে 2 বছৰ ৰাখিছে কাৰণে আমি আকৌ এবাৰ যোগ কৰিম। এইবাৰ চাব দেই, আকৌ এবাৰ আমি যোগ কৰিম এই দুটা। কিমান হ'ব? 21 আৰু তলত হ'ব 10। 10টো তলত 10টো থাকিবই, 21 আৰু 10। এতিয়া আমি কি কৰিম, আমাৰ অংকটোত একদম সহজ হৈ গ'ল, বেছি সময় নালাগে। এতিয়া আমাৰ এই যে কেইটা অপশ্যন দিয়া আছে, অপশ্যন কেইটাত আমি চাম কি, এই যিটো 21 আছে, এই 21ৰে ইয়াৰ কোনটো অপশ্যনক হৰণ যায় আমি সেইটো চাম। 2000 আছে, 2200 আছে, 2100 আছে, 2300 আছে। আমি দেখা দেখে গম পালোঁ যে 2100টোক আমাৰ কি, এই 2100টোক এই 21ৰে হৰণ যায়। যদি 2100টোক 21ৰে হৰণ যায়, তেতিয়াহ'লে এই C নম্বৰ, এইটোৱে হ'ব আমাৰ উত্তৰ। হৈ গ'ল। আমাৰ মূলধন কিমান আছিল? 2100 টকা। এতিয়া প্ৰশ্ন এটা নিশ্চয় আপোনালোকৰ মনত হৈছে। ঠিক আছে, যদি আমাৰ এক্সামত অপশ্যন কেইটা যদি এনেকৈ দিয়া থাকে যে 2100 দি হৰণ যোৱা অপশ্যন এটা নহয় দুটা আছে বা তাতকৈ বেছিকৈ আছে, তেতিয়া আমি কি কৰিম? সেইটোৰো উপায় আছে। যদি আপোনালোকৰ ইয়াতে 2100ৰে এই যিটো ওপৰৰ যিটো লব, এই লবটোৰে যদি হৰণ যোৱা সংখ্যা এটাতকৈ বেছি থাকে, তেতিয়াহ'লে আমি কৰিম কি, এই দুয়োটাৰে স্কুৱেৰ কৰি দিম। আল্টিমেটলি এই দুটাক আমি স্কুৱেৰ কৰিলে কি হ'ব? 441 আৰু 100। এই 441 যিটো হ'ব, স্কুৱেৰ যিটো কৰি দিম, সেই স্কুৱেৰটোৰে যিটোৰে হৰণ যায় এবাৰ সেইটো চেক কৰিম। কিন্তু যদি প্ৰথমটোতে চেক কৰোঁতে আমাৰ এটা ওলাই যায় আৰু নালাগে। বুজি পাইছে নিশ্চয়? খুব সুন্দৰ অংক, অতি কম সময়ৰ ভিতৰত কৰা গৈছে। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। প্ৰত্যেকদিনে এনেকুৱা এটা সুন্দৰ ভিডিঅ' আমি আপলোড কৰি থাকিম। আপোনালোকৰ পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে খুব সহায় হৈ যাব। ধন্যবাদ।